সম্পদ সিফালে শুনিখনো আছে দেখোন মাইকী মানুহজনী ক'লৈ গ'ল তেতিয়া হাতীজাকটো দেখা পাইছে নাই হাতীজাকটো মই দেখা নাই কিন্তু মাতটো শুনিছোঁ সিহঁতে মোক ফোন কৰি গৈছে তাতে মাতটো মই শুনিছোঁ শুনি পেলাই মই এইখিনি চাই পিনে পাছ হৈ গ'লোঁ চামথিং টাইমটো কিমান টাইমটো তেতিয়া 9:30 মান হ'ল তেতিয়া মই ডিঙৰ পৰা আহি আছোঁ গাড়ী মই গাড়ী চলাওঁ তেতিয়া মোক মানে ফোন কৰি কৈছে পাছত মই এইখিনি টাইম মই দেখি পেলাই লাইভ দেখা নাই নাই লাইভটো দেখা নাই কিন্তু পাৰ হৈ গ'ল সিহঁতে ইয়াত নামি গ'লেতো লাইটৰ পোহৰটো ইয়াত নাহে ৰাস্তাতহে থাকিব কেইবাটাও আহিছে ন 4-5টা মান জাটকা লাইন দিলে নহ'ব তেওঁলোকে 3-খৰীয়া যি জাটকা লাইনৰ ব্যৱস্থা সেইটো ব্যৱস্থা কৰি আমাক উইদিন 1 উইক তেওঁলোকে কমপ্লিট কৰিব লাগিব ধন্যবাদ এতিয়া ৰাতিপুৱা আজি ইয়াতে দেখিছো যে এজন মানুহক মানে হাতীয়ে গছকি ফেনেকি হত্যা কৰিছে আৰু এই অঞ্চলটোৰ এই যিটো মানে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা বনৰীয়া হাতীৰ যিটো সমস্যা এই সমস্যা সমাধানৰ কাৰণে আমি যোৱা 2টা বছৰ ধৰি পেলাই ক্ৰমাগতভাৱে অহা যোৱা কৰি পেলাই আমাৰ চেণ্ডেলৰ তলিত ক্ষয় গৈছে বন বিভাগৰ পৰা আৰু ইয়াত মাত্ৰ তেওঁলোকে 15-20 লাখ টকা খৰচ কৰি পেলাই ইয়াতে যিটো মানে ঝাটকা লাইনৰ ব্যৱস্থা কৰিব লাগে যিটো স্থায়ী তাকে নকৰি পেলাই তেওঁলোকে কি কৰিছে এডাল তাঁৰ দি পেলাই আমাক আগুৱা বাঢ়িছে ফলত আজি কি হ'ল এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল মই সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে মই দাবী জনাইছো যে আমাৰ নগাঁও জিলাৰ যিজন আচলতে বন বিষয়া তেওঁ যিজন ডিএফঅ তেওঁক আমি কোনো কাৰণত ডিএফঅ বুলি সম্বোধন আমি নকৰোঁ তেওঁক আমি সেইকাৰণে বনদস্যু সুভাষ কদম বুলি কৈছোঁ যে বনদস্যু সুভাষ কদম ডাঙৰীয়া আপুনি এফালৰ পৰা ইয়াত পাহাৰখন এফালৰ পৰা খনন কাৰ্যকলাপ গছ বন এফালৰ পৰা ধ্বংস কৰি পেলাই শেষ কৰি তাৰ পৰা মুনাফা লৈ পেলাই আপোনাক উভতি দাক্ষিণাত্যৰ ফালে ঘূৰি যাবলৈ আপোনাক ইয়াত আমি ডিএফঅ বনোৱা নাই আপুনি আমাৰ ৰাইজৰ টকাৰে দৰমহা খাই আছে আপুনি আমাৰ কাম কৰিব লাগিব আমাৰ সমস্যা সমাধান কৰিব লাগিব আৰু এই যি আপোনাৰ জাটকা লাইনৰ ব্যৱস্থাটো আমি আগত তেওঁলোকক কৈ আহিছিলোঁ এই 15-20 কিলোমিটাৰ এৰিয়া এই অঞ্চলটো তেওঁলোকে জাটকা লাইনে বন্ধ কৰিব লাগিব 1 নম্বৰ কথা আৰু 2 নম্বৰ আমি এই অঞ্চলৰ মানুহৰ আজি বহনপুৰ সমষ্টি এইটো এটা বিৰাট সমস্যা 2021 চনৰ নিৰ্বাচনৰ সময়তে সেইখিনি সময়ত আমি কৈছিলোঁ যে আমাৰ একদম পোনপ্ৰথম 1 নম্বৰ সমস্যাটো হৈছে যিটো বনৰীয়া হাতীৰ সমস্যা 2 নম্বৰ বানপানী সমস্যা তেতিয়া এই যি কংগ্ৰেছত আছিলে তেতিয়া সুৰেশ বৰা ডাঙৰীয়া আৰু ইফালে বৰ্তমান যিগৰাকী বিধায়ক জিতু গোস্বামী ডাঙৰীয়া তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ আগত তেতিয়া ব্যক্ত কৰিছিল যে তেওঁ এই 2টা সমস্যাৰ তেওঁ গুৰুত্ব আৰোপ কৰিব কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে যেতিয়া ইয়াত আহি পেলাই হাতীয়ে ঘৰ ভাঙিছে কাৰোবাক পদপিষ্ট কৰিছে কোনোবা মানুহক মাৰিছে তাৰ পাছত কিন্তু আমি কেতিয়াও তেওঁৰ মুখখন আমি ইয়াত দেখিবলৈ পোৱা নাই গতিকে আমি কৈছোঁ যে তোমাক ইয়াত আমি ৰজা পতা নাই যে তুমি যেতিয়াই মন যায় তাৰ পৰাই তোমালোকে গছ বন কাটি ধ্বংস কৰিবা মাটি কিনিবা ৰিজৰ্ট বনাবা কুঁৱাৰী বনাবা তাৰ কাৰণে তোমাক আমি বিধায়ক বনোৱা নাই গতিকে বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ আপুনি তুৰন্তে আহি ইয়াত ৰাইজৰ ওচৰত উপস্থিত হওক ৰাইজৰ সমানে আপুনিও আজি কওক যে ইয়াত গোটেই যিটো অঞ্চল আছে তপতজুৰিৰ পৰা মুৰ্গীলৰাৰ পৰা আপোনাৰ যিটো আহুতলী এই গোটেই অঞ্চল একদম পাৰ্মানেণ্ট যিটো চ'লাৰ ফেঞ্চিং যে চ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁ যেতিয়ালৈকে নাহে ইয়াৰ পৰা আজি আমাৰ ইয়াৰ ৰাইজ উঠি নাযায় এইটো খাতা না বনৰীয়া হাতীটো আপোনাৰ ৰাতি কি সময়ত আহে গম নাই তথাপি যোৱাকালিও যে আহিছে মানে এই যিটো জাটকা লাইনৰ ব্যৱস্থাটো কৰিছে তাৰ যে সম্পূৰ্ণৰূপে কাম কৰা নাই এইটো 100% সঁচা কথা গতিকে কালিও আহিছে এনেকৈ আহিয়ে আছে এদিন দুদিন বুলি নহয় সদায় আহিছে উলটি যোৱাৰ সময়ত তেওঁ মানে পদপথৰ যাত্ৰী এজনক মানে হেৰি কৰি গছকি ফেনেকি পেলাই মাৰি পেলাইছে আৰু অলপ হেৰি কৰি দিয়ক অলপ চাই দিব দেই অলপ চাই দিব পিছত থাকক
আইডেন্টিফাই এতিয়া কৰি আছে। একো নাই ন? বান্ধি দিয়া। কি হৈ আছে ন? ভৰিটো কিবা এইটো নম্বৰ আছে নেকি গাইছিলে দাদা? স্কেচ পেনেৰ নম্বৰ দিয়া লিখা আছে। চাব অঁ এইটো আইডেণ্টি আহি গ'ল। আইডেণ্টি আছে। লৈ ল'ব ঠিক আছে অচি আপুনি চাব এই ফটো ওলাইছে চব এই কাগজ মাছটো হেৰি কৰি দিয়ক কি ধুনীয়া জবাৰ মাত্ৰ লিপছত আছে অলপ পিছতে ঠিক আছে নম্বৰ ফাইল কথাৰ নামটো কি কয় হ'ল মাৰি ছাৰ উত্তৰ মাতিছে ছাৰ গুৱাহাটী হলমাৰী গম পাই আছে নম্বৰ পাইছে সবাই আপুনি খাইছিলে যাওক গম পাই আমি বাইদেউ ঠিক আছে এই কওক খবৰ কৰি কি কাৰণে লৈছে আইছি খবৰ কৰক খবৰ কৰক এইটো পালে খবৰ কৰক এই ডাকি দিয়ক এখন অলপ পিছত দিয়ক অলপ পিছত কামটো খুলে দিয়ক ডিম্পুল যাব তাত মানুহ আছে আমি যাম যা ফুটবল চিভিলা লৈ গ'লে হয় আইডেন্টিফাই কৰা যায়